ঐ ৰমলা ৰমলা কি হ'ল ক? তহঁতি দুজনী একেলগতে আছ নি? আজিৰ পৰা 4টা বজাত ফিল্ডত বিহু প্ৰেক্টিচ হ'ব। তহঁতি দুজনী যাবি? যাম দে। মই যাওঁ। যোৱাবাৰ ৰাতিলৈ ঢোল বজাওঁতে যিখনে কৰিলে, এইবাৰ সি ঢোল বজালে মই নানাচো দেই। তই নাচিবিনে? তই নেনাচিলে নাই পাই, মই নাচিম। বাটত এতিয়া কাজিয়া লাগি নাথাকো। শেৱালিহে আহিলেই হপাই, যাওঁ বৈ। বোৱাৰী অ' বোৱাৰী কি হ'ল কওক দেউতা? বিহু পালেহি, মটন মাত্ৰ কেইটামান দিনহে আছে, গম নোপোৱা নি? পাওঁ দেউতা, বিহু পালেহি বুলিনো আমি কি কৰিব লাগে? ৱাহ, কি কৰিম? পিঠা বনাব নালাগিব নি? দোকানৰ পৰা কিনি আনিলে হয়চোন। তাই গিৰিয়েকটো এনেকুৱা মিনিষ্টাৰৰ পুতেকটো দোকানৰ পৰাহে কিনি আনে। তাই ঘৰত বনাবই নোৱাৰে। আমি আগতে ঘৰত বনাই কত পিঠা পনা খালোঁ। পিঠা পনা বনালে তহঁতৰ হাত ভৰি নাভাগে নহয়। মায়ে যে কি কৈ থাকে, আগৰ দিনৰ দৰে আজিকালি দিন নহয়। আমাৰ ঘৰৰ ওচৰৰ পিংকি আৰু ডিম্পিহঁতে দেখোন বনায়। আপুনি থাকক, মই পিঠা পনা সেই ভিডিঅ' এটাকে বনাই লওঁ। ইচ এই মোবাইলবোৰত তহঁতৰ মাথাটো খালে আৰু ঘৰৰ কাম বন নকৰি সেইডালকে টিপি থাক। এই বুঢ়া বয়সতো মই তহঁতক কাম কৰি খুৱাব লগা হৈছে। তহঁতৰ শাহু বোৱাৰী কাজিয়া বন্ধ কৰিবি নে? কোনোবাই মোৰ কথাটো শুন। কওক দেউতা। তহঁতি দুয়োজনীয়ে দন লাগি থকাতকৈ মিলি পেনি পিঠা বনাবলৈ যোগাৰ নকৰ কেলে? মই এইবোৰ কৰাত নাই দেই। যা মোৰ চকুৰ আগৰ পৰা। দেউতা আমাৰ ঘৰৰ ওচৰতে ৰাতুল, তাৰ পুতেকৰ এটা বৰ ডাঙৰ অসুখ হৈছে। তাক হস্পিটেললৈ নিছে বোলে। কি? কিন্তু কেনেকৈ? তই গম পাৱ নি? তাৰ মাকে বোলে কালি দোকানৰ পৰা পিঠা আনিছিলে। তাৰ পিঠা খাবলৈ মন গ'লত সি 2টা পিঠা খালে। খোৱাৰ পিছতে তাৰ হেনো পেটটো বিষালে। পেট বিষোৱাৰ পিছতে তেজ বমি কৰিলে। ডক্তৰে কোৱা মতে বোলে তাৰ পিঠাত বৰ বিষাক্ত দ্ৰব্য এটা মিহলোৱা আছিলে বোলে। বৰ বেয়া কথা হ'ল দেই। আজিকালি দোকানৰ পিঠা খোৱাতকৈ নোখোৱাই ভাল। তোৰ ঘৈণীয়েকো কবি যে দিনৰ দিনটো মোবাইল টিপি দোকানৰ পিঠা খোৱাতকৈ নিজে বনাই খোৱাই ভাল। পিঠা খাই মানুহৰ এই গতিহে হৈছে। শুন তই ভালকে, বৰ দোকানৰ পৰা পিঠা কিনি আনো নহয়। এতিয়া কি হ'ল দেখিলি? মা, দোকানৰ পৰা মই আৰু পিঠা কিনি নানো দেই। ঘৰতে লাগিলে কষ্টৰে বনাই খাম। দোকানৰ পৰা পিঠা কিনি আনি আমাৰ ভৱিষ্যতটো ধ্বংস নকৰো দেই। ব'ল এতিয়া শিক্ষা পালি নহয়, দুইজনীয়ে পিঠা খুন্দোগে। এই ভিডিঅ'টোৰ যোগেদি আমি সমগ্ৰ অসমবাসী ৰাইজক ইয়াকে দেখাব বিচাৰিছোঁ যে তেওঁলোকে বহিৰাজ্যৰ পৰা অহা পিঠা পনা ব্যৱহাৰ নকৰি ঘৰতে প্ৰস্তুত কৰি খাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। যদি আমাৰ ভিডিঅ' চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব। বাই বাই।